নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে নিশ্চয় জানে আমি মাজুলীত আছোঁ আৰু মাজুলীত অনুষ্ঠিত হৈ গ'ল অসম ভাওনা সমাৰোহ 2026। আমি সমাৰোহ চাবলৈ গৈছিলোঁ, কিন্তু ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়োৱা অলপমান দেৰি হ'ল। অসম ভাওনা সমাৰোহ 2026 কেতিয়াবা কিছুমান অনুভৱ শব্দৰে প্ৰকাশ কৰাটো কঠিন হৈ পৰে। মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত ভৰি দিয়াৰ মুহূৰ্তৰ পৰাই এক বুজাব নোৱাৰা শিহৰণ অনুভৱ কৰিলোঁ। 18 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অসম ভাওনা সমাৰোহ কেৱল এটা অনুষ্ঠান নহয়, ই আমাৰ 500 বছৰীয়া পৰম্পৰাৰ এক জীৱন্ত দলিল। প্ৰতিষ্ঠা কালৰে পৰা আউনীআটী সত্ৰই অসমীয়া সমাজ জীৱনক যি আধ্যাত্মিক মাৰ্গদৰ্শন দি আহিছে, তাৰে এক উজ্জ্বল প্ৰতিচ্ছবি দেখিবলৈ পালোঁ এই সমাৰোহত। চাৰিওফালে জনসমুদ্ৰ মেলাৰ পৰিৱেশ, কিন্তু সেই সকলো কোলাহলৰ মাজতো এক অদ্ভুত নীৰৱতা আৰু ভক্তি আছে। ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত চলি থকা ভাওনা সমাৰোহত আমি দুয়ো উপস্থিত হৈ অসমীয়া সংস্কৃতিৰ সেই অপূৰ্ব মহিমা প্ৰত্যক্ষ কৰিলোঁ। গায়ন বায়নৰ খোলৰ গুমগুমনি আৰু সূত্ৰধাৰীৰ প্ৰৱেশে সমগ্ৰ পৰিৱেশটো যেন বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিছিল। গুৰুজনাৰ সৃষ্টিৰাজিয়ে কেনেকৈ আজিও আমাক একতাৰ জৰীৰে বান্ধি ৰাখিছে, সেয়া প্ৰতিটো পলত অনুভৱ কৰিলোঁ। প্ৰিয় দৰ্শক, এতিয়া আমি চাওঁ আহক দুৰ্বাসা মুনিৰ এটি সুন্দৰ প্ৰৱেশ। হাজাৰ হাজাৰ দৰ্শকৰ আগমন ঘটিছিল এই অসম ভাওনা সমাৰোহলৈ। অসম ভাওনা সমাৰোহৰ পৰিৱেশ সঁচাকৈ অতুলনীয়। ধূপ-ধূনাৰ সুগন্ধ আৰু শৰণাগত ভকতৰ ভিৰৰ মাজত মনটো এক গভীৰ প্ৰশান্তিৰে ভৰি পৰিছিল। আমাৰ বাবে এয়া কেৱল এটা অনুষ্ঠান নহয়, বৰঞ্চ নিজৰ শিপাক পুনৰ এবাৰ বিচাৰি পোৱাৰ এক যাত্ৰাহে। প্ৰিয় দৰ্শক, আমি দুয়োজনে খুব ধুনীয়াকৈ অসম ভাওনা সমাৰোহৰ যি ভাওনা প্ৰদৰ্শনী হৈ আছিল, সেয়ে আমি খুব ধুনীয়াকৈ উপভোগ কৰিলোঁ। আৰু আপোনালোকে কোনোবাই যদি আহিছে, যদি আপোনালোকে ভাওনা চাইছে, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু ব'লক আমি ভাওনাৰ কিছু দৃশ্যাংশ আমি এই মুহূৰ্তত উপভোগ কৰোঁ। গান ধরে পড়ে